আমৰ দিনত আমৰ আচাৰ নবনালে হ'ব জানো কওকচোন। ইতিমধ্যে 4 কেজিমান আম আচাৰ কৰিলোৱেই। এতিয়া আকৌ ল'ৰাই 3 কেজি আনিলে, তাৰে নিমখ হালধি সানি পেলাই বাল্টি এটাত থৈ দিছোঁ। এইটো বাল্টি অকল আচাৰবোৰ মানে বনাবৰ কাৰণেই কিনিছোঁ মই। বাকী কেইটামান আম অকণমান পকা যেন পালোঁ, সেইকাৰণে এইকেইটা থৈ দিলোঁ। হাতখন দেখিছে গোটেই হালধীয়া হৈ আছে। তাৰপিছত বোলো এইকেইটাই অকল মিঠা আচাৰ নহ'লে চাটনি টাইপ বনাওঁ। এইটো বটল যে দেখিছে, এইটোত অলৰেডি 2 বটল শেষ কৰিলে মিঠা আচাৰ মোৰ ল'ৰাই। ভাত ৰুটি একোতে নেৰে, চবতে লাগে। আমখিনি অকণ পকা, গতিকে এইখিনি চাটনিয়ে বেছি ভাল হ'ব। এয়া জিৰা, ধনিয়া, আজৱাইন আৰু অকণমান চফ লৈ লৈছোঁ, আৰু এয়া জলকীয়াৰ গুড়ি। আচলতে এগুৰ লৈ লৈছোঁ। আচলতে কি হয়, মই শুকান জলকীয়া মিক্সিত মাৰি পেলাই অকণমান তেনেকৈ খুন্দি দিওঁ, কিন্তু আজি নাই শুকান জলকীয়া, শেষ হ'ল। গতিকে জলকীয়া গুড়ি দিয়ে কাম চলাব লাগিব আৰু উপায় নাই। মছলাখিনি অকণমান কেৰাহীত এনেই অকণমান ৰ'ষ্ট কৰি লৈছোঁ, যাতে ইয়াৰ সেমেকা ভাৱটো যায়। একেবাৰে পুৰি পেলাব নালাগে আৰু বা ৰং সলনি হ'বও নালাগে, অকণমান তপতাই পেলাই হেৰি কৰি ল'লে। এইকেইদিন বৰষুণ এনেকৈ দিছে, ৰাতিপুৱাৰ পৰা বৰষুণ, মই আমৰ আচাৰ মেলিবই নোৱাৰিলোঁ, থাকিলে আৰু। এতিয়া কালিলৈ কি বা হয় নাজানো, ভাবিলোঁ এইকেইটা মিঠা আচাৰখিনিকে আৰু বনাই পেলাওঁ। কেৰাহীত এতিয়া তেল দিছোঁ, মিঠাতেল আৰু পাঁচফোৰণ যে জ্বলি গ'লে গোন্ধটো ইমান ভাল লাগে ন, মই বিৰাট ভাল পাওঁ এইটো গোন্ধ। গতিকে তেলতে পাঁচফোৰণখিনি একদম ফুৰফুৰীয়া গোন্ধ ওলোৱাৰ লগে লগে আমখিনি দি দিলোঁ। দি পেলাই অকণ লৰাই বগৰাই দিলে, অকণমান পকিছে যে আমখিনি, সেইকাৰণে হেৰি হৈছে মানে পটককৈ গলি গৈছে। আৰু নিমখ দিয়াৰ লগে লগেতো আৰু কথাই নাই আৰু বেছিকৈ গলিব। মই অকণমান হালধি দিছোঁ কালাৰটোৰ কাৰণে আচলতে। ভালকৈ লৰাই বগৰাই দেখিছেনে কেনেকৈ কোমলি গৈছে একদম পূৰা, একদম কোমল আমটো, কিন্তু বিৰাট টেঙা। মই অকণমান খাই চাইছিলোঁ, বিৰাটেই টেঙা মানে। গতিকে মানে গুড় অলপ বেছি লাগিব। ইফালে মই মছলাখিনি খুন্দি লৈছোঁ, মই মিক্সিত দি পেলাই গুড় দি দিছোঁ। নাই নহ'ব, এইখিনি গুড়ে নহ'ব যেন পাইছোঁ, আৰু লাগিব যেন পাইছোঁ। তথাপি চাওঁচোন বাৰু অকণমান কি হয়, পিছত টেষ্ট কৰি চোৱা যাব বাৰু। মছলাখিনি খুন্দি পেলাই থলোৱেই ইতিমধ্যে। এতিয়া গুড় দি পেলাই খুব লৰাই থাকিব লাগিব। এতিয়া মানে পগাব লাগিব বুলি যাক কয় আৰু মাজে মাজে এই টুকুৰাবিলাক যে আছে বৰ ভাল লাগে, খালে একদম দাঁতত লাগে যে বিৰাট ভাল লাগে। মোৰ ল'ৰাই খুব ভাল পায়। যিমান পাৰে লৰালে মানে কি হয়, গুড়খিনি গলি একদম আমৰ সৈতে মিলি যাব, তেতিয়া মানে গোটেই মিঠাটো উঠি আহিব। আৰু ইফালে জলকীয়া গুড়ি দি দিছোঁ। ইমান জ্বলা নহ'ব যেন পাইছোঁ আৰু, এইবোৰ কিনা জলকীয়া গুড়ি আৰু কাম চলাইছোঁ আজি, উপায় নাই। বতৰো বেয়া, দোকান পোহাৰো ওচৰত তেনেকুৱা ইমান নাই ভাল জলকীয়া পাবলৈ। গতিকে আৰু এনেকৈয়ে আজি কাম চলাব লাগিব আৰু। এতিয়া তামাম মানে লৰাইছোঁ আৰু হাত বিষাই গৈছে মোৰ, আৰু ইমান চিটিকৈ গেছটো কমাই দিছোঁ, গোটেই হাতে চাতে পৰিছেহি মোৰ। একদম কালাৰটো চাওক কি ধুনীয়া হৈছে ন। গুড় ইফালে অকণমান জলকীয়া গুড়ি পৰিছে যে কালাৰটো বিৰাট মৰম লগা হৈছে, উতল আহিছে দেখিছে। এতিয়া সেই খুন্দি থোৱা মছলাখিনি দি দিলোঁ। এইখিনি দিলে আৰু গোন্ধটোৱে বেলেগ আহি যায়, গোটেই জিৰা, ধনিয়া, চফ, গোটেই ভজা গোন্ধ এটা থাকে যে, বিৰাট ভাল লাগিছে। গোটেই মলমলাই গৈছে, কালাৰটোৱে গোন্ধটোৱে মুখা কৰি আছে। যি নহওক আৰু ৰান্ধি আছোঁ, এইখিনি চাটনিয়ে হৈছে দেখিছেনে। এইখিনি আৰু বেলেগে একো হোৱা নাই, কিবা এটা হৈ পেলাই মুঠতে পকা সেই আমকেইটা নষ্ট নকৰি মই প্ৰিজাৰ্ভ কৰিছোঁ আৰু সেইটো বুলিয়ে ভাবিছোঁ। খাব আৰু ৰুটি, পুৰি, লুচি যিহৰ লগতে মন যায় আৰু খাব ল'ৰাই। গতিকে ইমান সুন্দৰ হৈছে। এতিয়া অকণমান লৰাই থাকিবই লাগিব, উপায় নাই। মই মানে সেই খিচমিচ কেইটামান ধুই পেলাই শুকুৱাই থৈছিলোঁ, সেইকেইটা দিছোঁ। যোৱা দুবাৰ বনাওঁতে আকৌ মই কাজুও দিছিলোঁ সৰু সৰুকৈ কুটি, এইবাৰ কাজু নাই, শেষ হৈছে, সেইকাৰণে খিচমিচকে দিলোঁ কেইটামান। তাৰপিছত মই আৰু এটা বস্তু ইয়াৰ লগত দিওঁ, সেইটো হৈছে চফ, মানে আমাৰ পাণ মছলাই ৰ'ষ্ট কৰি থোৱা আছিলে মোৰ কেইটামান, সেইকেইটা দিছোঁ। মানে খালে অকণমান দাঁতত লাগিলে যে পাণ মছলা হেৰিটো বৰ ভাল লাগে, গোন্ধটোও ভাল লাগে আৰু দাঁতত লাগিলে বৰ ভাল লাগে, সেইকাৰণে কেইটামান দি দিছোঁ। দি পেলাই আৰু লৰাই আছোঁ। কালাৰটো যিমানেই গৈ আছে সিমানে দেখিছেনে একদম বেলেগ ধৰণৰ হৈ আহিছে, জেলি টাইপ হৈ আহিছে গোটেই। কিন্তু হেৰি হয়, পিছত ঠাণ্ডা হ'লে বহুত গোট মাৰি যায়। গতিকে এইটো হেৰিতে ৰাখিব লাগিব ইমানখিনিতে, নহ'লে আকৌ বেছি কৰিলে আকৌ গোট খাই যাব, পিছত আকৌ দিগদাৰ হ'ব। 2 ঘণ্টামান ঠাণ্ডা কৰিলোঁ, ঠাণ্ডা হোৱাৰ পিছত অকণমান ভিনেগাৰ দি দিছোঁ আৰু, যাতে একো আৰু হেৰি নহয়, ভালকৈ প্ৰিজাৰ্ভ হয়। আৰু মই বাতিত বটলটোত তাৰমানে অকণমান ভিনেগাৰ সানি লৈছোঁ। দেখিছেনে কিমান গোটা হৈ গ'ল। আচলতে কি হ'ল জানে, গুড় যে দিছিলোঁ, মই অকণমান টেষ্ট কৰি চালোঁ,
মানে বেছি মিঠা হোৱা নাই, আকৌ এবাৰ গুড় দিলোঁ, সেইটো মই নেদেখুৱালোঁ আৰু সেইকাৰণে মানে বেছি গোটা হৈ গ'ল, ঠাণ্ডা হৈ গ'ল যে সেইকাৰণে গোট খাইছে। যি নহওক, ৰুটি পুৰি তাৰপিছত পৰঠা ভাত চবৰ লগতে যাব আৰু ল'ৰাই খাই ভাল পাব। এনেকৈ ভিডিঅ'বোৰ চাই থাকিব। থেংকছ ফৰ ৱাটছিং। শুভৰাত্ৰি।